কবিতাৰ শিৰোনাম প্ৰেমৰ বৰষুণ। কথা দিগন্ত গগৈ, আবৃত্তি ঋতু গগৈ। সিদিনা আছিল সোমবাৰ। সোণাৰু আৰু কৃষ্ণচূড়াৰ ৰঙা আৰু হালধীয়া ফুলবোৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সেই নিস্তব্ধ বাটটোক সাৱটি লৈছিল আলফুলে। আহ, কি মনোৰম দৃশ্য! কিন্তু হঠাতে অহা এজাক মতলীয়া বৰষুণে ধুৱাই নিলে মোৰ সমগ্ৰ শৰীৰ আৰু উকাকৈ থকা অকলশৰীয়া মোৰ মনটো। দুহাত মেলি নিজকে বিলীন কৰি দিলো সেই অচিনাকি চিপচিপীয়া বৰষুণ জাকৰ মাজত। পাহৰণি গৰ্ভত হেৰাই যোৱা সেই অতীত যেন আকৌ ঠন ধৰি উঠিল মোৰ হৃদয়ৰ মাজত। অনুভৱ কৰিছিলো তোমাৰ মোৰ সেই নিবিড় প্ৰেমৰ উন্মাদনা। বৰষুণৰ প্ৰতিটো টোপালত উপচি পৰিছিল তোমাৰ মোৰ প্ৰেমৰ এটি এটি ক্ষণ। তুমি জানানে, বিশ্ববিদ্যালয়ৰ চৌহদৰ সেই ষ্ট্ৰীট লাইটবোৰৰ ধিমিক ধামাক পোহৰৰ মাজত মোৰ মনটোৱে আজিও বিচাৰি ফুৰে তোমাক। সেই পথৰ দাঁতিত নিজানত বহিলে আজিও আমনি কৰে। তোমাৰ আৰু মোৰ সেই অতীতৰ স্মৃতিবোৰে আন্ধাৰৰ ৰং সনা অকলীয়া বাটটোৰে সোণাৰু হালধীয়া ফুল হৈ ঘঁহি আহিছিলা তুমি মোৰ কাষলৈ। সেই মায়াবিনী ৰাতিটোৱে কেতিয়া মোক তোমাৰ কৰি পেলালে মই গমেই নাপালো জানা। কিন্তু আজি সেই সকলোবোৰ শুকান মৰুভূমিৰ মৰীচিকাৰ দৰে মাথো ৰৈ গ'ল তোমাৰ আৰু মোৰ অতীতক সোণোৱালী কৰা কিছু মিঠা স্মৃতি।